নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আপোনালোকক লৈ আহিছো অন্য এটা ভিডিঅ'ৰ মাজত। এতিয়া মই গৈ আছো নামঘৰলৈ, আমাৰ গাঁৱতে থকা নামঘৰলৈ, আৰু তাত আজি আমি শৰাই দিছো। তেনেহ'লে আজি দিনটো কেনেকৈনো মই অতিবাহিত কৰোঁ আৰু নামঘৰত কি কি হয় সকলোবোৰ দেখুৱাই যাম। ভিডিঅ'টো চাই গৈ থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিল। একদম ৰাতিপুৱাৰ পৰাই দেখাই দিছোঁ। মায়ে এয়া ৰাতিপুৱাতে গোঁসাই ঘৰত ধূপ চাকি জ্বলালে, যিহেতু আজি আমাৰ শৰাই দিব। এইবোৰ বস্তু সকলোবোৰ গোটাই ৰাখিছে, যিখিনি প্ৰয়োজন হয়। এয়া চুজিৰ লাড়ু বনাইছে আৰু কিবাকিবি আছে চাহৰ লগত দিবলৈ। এয়া সকলোবোৰ দেখুৱাই দিছোঁ কি কি যোগাৰ কৰি ৰাখিছে। আমাৰ এতিয়া ফটো মানুহে মই আহি আছোঁ। কেনি আহি আছোঁ আমি? আৰু আমি এতিয়া আহি আছোঁ নামঘৰলৈ। বৰ্তমানো গৰম উঠিছে নে? ৰ'দ কিমান দিছে? কিমান? তুমি হাতে দেখুৱাই দিয়া, ৰ'দ কিমান দিছে দেখুৱাই দিয়া। কিমান দিছে? কালি ক'ত দুখ পালা? দুখ পালা? আজি কৃষ্ণ কৰিলে ভাল হৈ যাব নাই? ভাল হ'ব। আমি নামঘৰত গৈ বাকীখিনি দেখুৱাই থাকিম আৰু চাই গৈ থাকিব বুলি কৈ দিয়া। চাই গৈ থাকিব। হাই দিছা নেকি? এয়া আমাৰ নামঘৰটো আপোনালোকক দেখুৱাই দিছোঁ। এটা খুব ধুনীয়া জেগাতে নামঘৰটো আছে, গাঁৱৰ মাজভাগতে। এয়া দি দিয়া। আমি নামঘৰত সেৱা চেৱা কৰিলোঁ আৰু এতিয়া আহি বহি আছোঁহি। আৰু এয়া হৈছে আমাৰ ঘৰৰ ওচৰৰ ধুনকি। আচল নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম হৈছে দীপশিখা বৰা। এতিয়া অলপ ফটো মাৰিছোঁ আৰু ভিডিঅ' বনাই আছোঁ, আৰু মোক ফটো মাৰি দিছে এই ধুনকিয়ে, আৰু তাইৰ নামটো ক'লেই আৰু। তাৰপাছত এতিয়া কি কি কৰোঁ দেখুৱাই থাকিম, খাব হ'ব আৰু সেইখিনিও সকলো দেখুৱাম। তেনেহ'লে চাই গৈ থাকিব ভিডিঅ'টো।
এই আমাৰ পটোৱে মোক পানী খুৱাবলৈ টিউবৱেল মাৰিবলৈ আহিছে হয়নে? টিউবৱেল মাৰিবলৈ আহিছে। আমাৰ কাম বন নাই, এনে আছোঁ। এফালে নাচি আছে আমাৰ ইয়াৰ পটোৱে মোক টিউবৱেল মাৰি পানী খুৱাবলৈ ব্যৱস্থা কৰি আছে। গোটেই মাহ প্ৰসাদ বিতৰণ কাৰ্যসূচী চলি আছে। আৰু এয়া কেঁচা মিঠৈ, মাহ প্ৰসাদ, কল, তিয়ঁহ এইবোৰ আছিলে আৰু এইখিনি এতিয়া খাই লওঁ আৰু ভিডিঅ' নকৰোঁ। এতিয়া শান্তিৰে নামঘৰত থকা সময়কণ আজি মানে ভিডিঅ'ত বেছি গুৰুত্ব দি থকা হ'ল। ব্লগ এটা বনাম বুলি ভাবিলোঁ। খাই লওঁ মোবাইলটো থৈ পেলাই, তাৰপাছত একেবাৰে লগ পাম আপোনালোকক। আৰু আমি এতিয়া খাই বৈ আহি ধুনীয়া বতাহ মাৰি থাকে কাৰণে ইয়াত বহিবলৈ আহিলোঁ। আৰু বাৰ হেনো ভাগৰ লাগিছে কাৰণে মই কৈছোঁ আৰু ইয়াত নতুন ব্লগাৰ আহিছে। কামিং সুন। হ'ব তেন্তে বাই। আৰু আমি বহুত মানে একেটা কামতে 10বাৰমান ৰিল বনাই আছোঁ আৰু তুমি কৈ দিয়া। তাৰপিছত আমি এতিয়া অলপ ইয়াৰ পৰা ঘৰলৈ গৈ তাৰপিছত অকণ ৰেষ্ট লৈ পেলাই ওলাই যাম। দুৰ্গা পূজা পাতিছে আমাৰ এইখিনি গা ধোৱাতে পাতিছে। এবাৰ প্ৰথমবাৰৰ কাৰণে পাতিছে। আপোনালোক কোনোবা চাবলৈ আহিলে চাব পাৰিব। আমি অকণ ওলাই যাম আৰু প্ৰস্তুতি কেনেকুৱা চাম আৰু লগতে 17 তাৰিখে আমাৰ ইয়াত দুৰ্গা পূজা বোলে বিশ্বকৰ্মা পূজাও পাতিছে। সেয়াও আপোনালোকে ব্লগ পাব। ঘৰে ঘৰে পাতিব, আকৌ ৰাজহুৱাকেও পাতিব যেনিবা। আমি বহি লওঁ অকণমান। নামঘৰৰ জেগাকণ বোলো অকণমান দেখুৱাই দিওঁ। বা হেনো ভাগৰ লাগিছে, ময়ে দেখুৱাওঁ, আপোনালোকে চাই থাকিব। আমি ভিডিঅ'বোৰ কৰি মানে কি জানো মই কৰি দিছোঁ দেই। এইজোপা আমাৰ নামঘৰৰ লগত লাগি আছে আহঁত গছ। বহুত দিনেই হ'ল চাগে আমি জন্মৰ পৰা দেখি আহিছোঁ আৰু বহুত ধুনীয়া লাগে। সেইটো কাৰণে প্ৰথমতে আহঁত গছজোপা দেখুৱাই দিছোঁ। আৰু নামঘৰৰ ছাইডত এয়া আছে টিউবৱেল আৰু এয়া হৈছে ফিল্ডখন। আৰু ইয়াৰ সন্মুখতে আছে আমাৰ ৰাজহুৱা ভৱনটো। ইয়াত কিবাকিবি হৈ থাকে আৰু অনুষ্ঠান। তাৰপাছত এয়া আজি মোৰ ভিডিঅ'গ্ৰাফাৰ চিনাকিটো কৰালোৱে। আৰু কি দেখাম, আগতে আপোনালোকক দেখুৱালোৱেই নামঘৰটোৰ পৰিৱেশটো আৰু ভিতৰখিনি সকলোখিনিয়ে দেখালোঁ। এবাৰ হ'লেও দেখুৱাই দিছোঁ। বনাই আছে, নতুনকৈ বনাই আছে। সেইটো কাৰণে কিছুমান বস্তু অকণমান মানে খেলি মেলি দেখিব পাৰে আৰু একদম নামঘৰটো ৰাস্তাৰ কাষতে আছে। এতিয়া মই অকণমান ৰাস্তাবোৰ দেখুৱাই দিওঁ, ব'লক চাই থাকিব। মই কৰোঁ ভিডিঅ'টো তেন্তে। এইখিনিতে এখন LP স্কুল আছে। কেতিয়াবা আহিলে ওলাই দেখুৱাম ভিডিঅ' যদি বনাই পায়। আহোঁ মই আমি মানে বায়ে হেনো গাঁৱৰ ভিডিঅ' আৰু দেখুৱাব। তাৰপিছতে চাব আৰু অকণমান দেখুৱাই দিছোঁ আৰু এয়াই। তাৰপাছত এয়া চাওক, আগতে আমিও এনেকৈ খেলিছিলোঁ। এতিয়া সিহঁতেও তেনেকৈ খেলি আছে। সেইবাবে অকণমান ভিডিঅ' ক্লিপ এটা কৰি ৰাখিলোঁ। গাইজ এতিয়া ব্লগটো সামৰণি মাৰিব লাগিব আৰু সকলো মানুহ ঘৰা ঘৰি গ'ল আৰু আমিও যাবলৈ ওলাইছোঁ। আৰু কিবা কোৱা যদি কোৱা। আৰু ঘৰ গৈ জিৰণি লওঁগৈ। তেনেহ'লে ব্লগটো ইমানতে সামৰণি মাৰি দিওঁ। ইমানলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু আগলৈ ব্লগবোৰ চাই থাকিব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই গাইজ, আকৌ লগ পাম।